আমিতো সৰুৰ পৰা একেলগে ডাঙৰ দীঘলে হ'লোঁ। এতিয়া একেলগে পঢ়ি শুনি আমি পৰীক্ষাৰ ৰিজাল্ট দিবৰো হ'ল। এতিয়া অহা কাইলৈ পৰীক্ষাৰ ৰিজাল্ট দিব। কি বা হয় ৰিজাল্ট, মই তাকে ভাবি আছোঁ। তাকেইতো মই তাকে ভাবি আছোঁ, কি বা হয় পৰীক্ষাৰ ৰিজাল্টটো। দেচোন কি হয় দেখা যাব কালি। এতিয়া আহোঁ দে। দে ঠিক আছে দে। এদিন পিছত অভি নিয়ক ঐ কি কৰি আছ? অভি আহ দে ভাই পাছ কৰিলোঁ নহয় 73%। তোৰ কি হ'ল? ময়ো পাছ কৰিলোঁ দেই, মোৰ 83%। আৰে তইচোন মোতকৈ ভাল মাৰ্ক লৈ পাছ কৰিছ। আৰে পাৰ্টি বাবা পাৰ্টি। কিন্তু এটা কথা, আমাৰ ঘৰখনো নচলে। মা দেউতাই বা পঢ়াব পাৰে নে নোৱাৰে, মোৰ বোধহয় নোৱাৰিব। গতিকে মই এটা চিন্তা কৰিছোঁ, মই কোম্পানীতে কাম কৰিব যাম নেকি। আৰে তই কিয় চিন্তা কৰিছ? মই আছোঁ নহয়। হা তোক কেতিয়াবা কিবা অসুবিধা হ'লে তোক কিবা লাগিলে মোক জনাবি, মই আছোঁ ন তোৰ লগত। তই মোক আগৰে পৰা বহুত হেল্প কৰিছ, এতিয়া আৰু নালাগে দে। তই এনেকুৱা কথা কিয় কৈছ? মোৰ তোৰ ভাল বন্ধু হয়নে নহয়? আৰু তোৰ সমান ভাল বন্ধু মোৰ কোনো নাই, জাননে? সঁচা, তই মোৰ বাবে বন্ধু নহয়, ভগৱান। হেত পাগল, এইবিলাক কথা ক'ব নাপায় নহয়। কি কথা কৈ আছ তই? আচ্ছা, তই এতিয়া ক'ত পঢ়িব যাবি? মইতো ভাবিছোঁ মই ওচৰৰ কলেজখনতে লওঁ নেকি। এটা কথা, দেউতাই মোক কৈছে গুৱাহাটীৰ পেহীহঁতৰ ঘৰতে মোক থ'ব আৰু গুৱাহাটী ভাল কলেজৰ এখনতে মোক নাম লগাই দিব। কেতিয়াবা কি কৰে। তই গুচি গ'লে আমাৰ বন্ধুত্ব হেৰাই যাব ন? আৰে পাগল, তোৰ লগত মোৰ বন্ধুত্ব কেতিয়াও হেৰাই নাযায়, বুজি পাইছ? এনেকৈয়ে অভি গুৱাহাটীলৈ পঢ়িবলৈ যায়। তাৰ পিছৰ দৃশ্য। কিনো কৰিবি, দেখিছই নহয় পঢ়াৰ খৰচ উলিয়াই আছোঁ। দেউতাহঁতকনো আৰু কিমান পইচাৰ কথা কবি, নিজকে লাজ লাগি গৈছে। তই এটা কাম নকৰা কিয়? আমাৰ দাদা ল'ৰাজনক টিউশ্যন কৰি নিদিয়া কিয়? হয় নেকি? দে তেতিয়াহ'লে অহাকালিৰ পৰা যাম দে। তোৰ বন্ধু অভিৰ খবৰ কি? তোৰ খবৰ লয় নে নলয়? নাজানো, তাৰ খবৰ মই পোৱাই নাই। কি বা হৈছে, ফোন কৰিলেও ফোন নালাগে। শুনচোন, সেইদিনা মই গুৱাহাটীলৈ গৈছিলোঁ নহয়, আৰু মই অভিক লগ পাইছিলোঁ। কি তোৰ কথা সুধিছিল? মই কৈছোঁ দেই তই ভালে থকা বুলি। হয় নেকি? তাকো বহুদিন দেখাই নাই। সি যি গ'ল তাৰ একো খবৰেই নোহোৱা হ'ল। দে হ'ব দে, সি আহিব দে, সি নিশ্চয় আহিব। তহঁতৰ দৰে বন্ধু মই কেতিয়াও দেখা নাই। এতিয়া মই যাওঁ দে। দে দে, যা যা। হাল্লা করতে পারো কি খেলি যাবে? পাবজি খেলে যাবে
3 বছৰ পিছত ঐ নিয়ৰ, শুনচোন, ইফালে শুনচোন। এই শুন বে, এইভাগে আহ। মই এতিয়া যাওঁ, মোৰ এতিয়া সময় নাই বুজিছা, মই যাওঁ দেই। তাৰ গম লেভেল বে, তাক মাছি গুচি গেল। ঐ তাক মাতিছিলো বে, নাহিলে তাৰ ইমান লেভেল। গালি দি আছে ৰ, গালি চাই ল। ভূটান খেলি যাম। ভাই এই ভাই আজি বেছি হৈছিল সিহঁতৰ দিনা এই বেছি খালি সিহঁতৰ খালি মই নাখাতে মই এক চিট খাইছোঁ নহয়। ভূটান যাম দিয়া নাই নেকি? পানী মিক্স দিয়া নাই ভালকে। কি বসবে গাড়ী পৰি যাব বে নিয়ৰ পৰা এতিয়া আহিব নাই নিয়ৰ আহিব নাই কালি সি আহিছে এই তাক কৈ দিবি ডাইৰেক্ট খাব লাগিব বে চিগাৰেটটো খুৱাই দিবি না পেলাই দিলে ৰে বটলটো ইমান দাম এইটো পেলাই দিলে বে আরে তোর কি হয়েছে? মোক ইহঁতে মাৰিছে। আরে তহঁত বন্ধু মই আহি গ'লো। তোৰ ইমান দিন খবৰ নাই যে এইবোৰ পিছত কম দে। এতিয়া ব'ল ঘৰত, এইবাৰ গ'লে মই তোকো কৈ যাম। ব'ল ব'ল মই কিন্তু তাত যাই কিনে মই কি কৰিম? মোৰ দেউতাৰ কোম্পানী যদি তোক মই জব দিয়াই দিওঁ তই কৰিবিনে? কি অঁ ব'ল এতিয়া তই গৈ ঘৰত মিটিং কৰবি, এইবাৰ তোকো মই লৈ দিম। ব'ল ব'ল किस्मत बदलदी वेखी मैं हे जग बदलदा वेख्या मैं बदलदे वेखे अपने मैं रब बदलदा वेख्या किस्मत बदलदी